আপোনাৰ লগত কেতিয়াবা এনেকুৱা হৈছে নেকি আপুনি গভীৰ টোপনিৰ পৰা হঠাতে সাৰ পালে চকু মেলিলে কিন্তু আপোনাৰ হাত ভৰি লৰচৰ কৰিব নোৱাৰিলে আনকি চিঞৰিব খুজিও আপোনাৰ মুখৰ পৰা মাতেই নোলাল আপোনাৰ বুকুখন গধুৰ লাগি ধৰিলে আমাৰ সমাজত ইয়াক বোবা ভূতে ধৰা বুলি কোৱা হয় কিন্তু আচলতে ই কোনো ভূত প্ৰেত নহয় ইয়াৰ আঁৰত আছে বিজ্ঞানৰ এক ভয়ংকৰ ৰহস্য চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক কোৱা হয় স্লিপ প্যাৰালাইসিস আমাৰ টোপনিৰ এটা বিশেষ স্তৰ থাকে যাক কোৱা হয় ৰেম ৰেপিড আই মুভমেন্ট টোপনি এই সময়ছোৱাতে আমি আটাইতকৈ বেছি সপোন দেখোতে যাতে আমাৰ হাত ভৰিবোৰে সঁচাকৈয়ে কাম কৰিবলৈ আৰম্ভ কৰি নিদিয়ে বা আমি বিছনাৰ পৰা পৰি নাযাওঁ তাৰ বাবে আমাৰ মগজুৱে শৰীৰৰ মাংসপেশীবোৰক সাময়িকভাৱে লক বা প্যাৰালাইজ কৰি দিয়ে ৰহস্যটো ইয়াতেই আৰম্ভ হয় কেতিয়াবা অতিমাত্ৰা ভাগৰ বা টেনচনৰ বাবে আমাৰ মগজুৱে শৰীৰতকৈ আগতেই সাৰ পাই উঠে অৰ্থাৎ আপোনাৰ চকু মেল খাই যায় আপুনি হার পায় কিন্তু মগজুৱে শৰীৰৰ মাংসপেশীৰ লকটো খুলিবলৈ পাহৰি যায় সেইবাবেই আপুনি চকুৰে সকলোৱে দেখে কিন্তু লৰচৰ কৰিব নোৱাৰে এই অৱস্থাত মানুহে ভয় খাই বিভিন্ন কলা ছাঁ বা ভয়ানক শব্দও শুনিবলৈ পাব পাৰে যাক ভ্ৰম বা হেলুচিনেশ্যন বোলা হয় আপোনাক জীৱনত কেতিয়াবা বোবা ভূতে ধৰিছে নেকি আপোনাৰ অভিজ্ঞতা কেনেকুৱা আছিল তলত কমেন্ট কৰি জনাবলৈ নাপাহৰিব এনেকুৱা আৰু আমোদজনক তথ্যৰ বাবে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰক ধন্যবাদ